শাৰী পাতিছে দীঘল শাৰী নহয় বহুতেই দীঘল শাৰী এই দৃশ্য চাওক এই দৃশ্য অন্ধ্ৰপ্ৰদেশৰ পাতিছে ইমান দীঘল শাৰী চকুৰে ইফালৰ পৰা সিফালে মনিবই নোৱাৰে বিমুদ্ৰাকৰণৰ সময়তো বেংকৰ সন্মুখত ইমান দীঘলকৈ শাৰী পতা হোৱা নাছিল এয়া আকৌ ৰাজধানী দিল্লীৰ দৃশ্য নিয়মমতে 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে কিন্তু 1 মিটাৰ দূৰত্বটো দূৰৰে কথা 1 ইঞ্চি ব্যৱধানো নাই আপুনি ভাবিছে মানুহবোৰে বা কিয় আজি এনে কৰিছে এওঁলোক কোনো টকা পইচা বা চাউল দালিৰ বাবে ভিৰ কৰা নাই ভিৰ কৰিছে এটা মাত্ৰ বটলৰ বাবে সুদীৰ্ঘ 13 মাহে এওঁলোকৰ পেটত এটুপিও পৰা নাই চৰকাৰে 4 মে'ৰ পৰা গিঞ্জনত খুলিবলৈ দিছিল ৱাইন শ্বপ আৰু তাৰ পিছৰ পৰিস্থিতি এয়া নাই পৰা নাই কোনোমতে পৰা নাই পুলিচে হাত লাঠি একো প্ৰয়োগ কৰি তেওঁলোকক নিয়ন্ত্ৰণলৈ আনিব পৰা নাই নিয়ম বান্ধি দিছিল মাস্ক পিন্ধি আহিলেহে তেওঁলোকে পাব বটল প্ৰতিজনেই মাস্ক পিন্ধি আহিছে পিছে ধৈৰ্যহে নোহোৱা হৈছে সোনকালে যাব লাগে আৰু ঘৰত গৈ বটল খুলিব লাগে আপুনি ভাবিছে কেৱল পুৰুষসকলৰহে অসুবিধা হৈছিল লকডাউনৰ সময়ত তেন্তে আপুনি ভুল ভাবিছে আজিৰ যুগত পুৰুষৰ সমানে সমানে সকলোকে ফেৰ মাৰিব পৰা হৈছে মহিলাসকলে ডেৰমাহ পিছত দোকান খুলিছে গ্ৰাহকক এইদৰে আকৌ আদৰণিও জনাইছে এইজন আকৌ 2 মাহ পৰ্যন্ত অপেক্ষা কৰি আছিল পুৱাতে আহি থিয় হৈ আছে কেতিয়া দোকান খুলিব তাৰে অপেক্ষা তেওঁ কি ক'লে শুনকচোন मैं 2 महीने से वेट कर रहा हूँ दुकान का खुलने का पता नहीं ये दुकान कब खुलने वाली है कल मैंने न्यूज़ में सुना है मैं सुबह से आके वेट कर रहा हूँ जैसे ही दुकान खुलेगी मैं 4 से 5 खंबे लूँगा घर पे जाऊँगा खाऊँगा पीऊँगा 2 किलो चिकन लूँगा उसके साथ में मस्त से चखना बना के पी के आराम से खाऊँगा सोऊँगा फिर उठूँगा पीऊँगा फिर सोऊँगा उठूँगा पीऊँगा बस अब मुझसे नहीं रहा जाता है जल्दी करके सरकार ये खोल ले बहुत अच्छा निर्णय लिया है सरकार ने खोलने का बस जल्दी से खोल दिया रहा नहीं जाता দেশত বন্ধ হৈ আছে শিক্ষানুষ্ঠান বন্ধ হৈ আছে মন্দিৰ মছজিদ গীৰ্জা ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ চলি আছে চৰকাৰৰ আহ্বান মানি তেওঁলোকে ঘৰতে ইবাদত কৰিছে কৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নহ'ল অম্বুবাচী মেলা অনুষ্ঠিত নহ'ল অমৰনাথ যাত্ৰা তেনে মুহূৰ্তত ৰাজসংগ্ৰহৰ নামত ৱাইন শ্বপসমূহ খোলা ৰখাটো কিমান যুক্তিসংগত চৰকাৰে কিয় ভিৰৰ আশংকা কৰি পূৰ্ব পৰিকল্পনা নকৰিলে নে এওঁলোকৰ ভাইৰাছে আক্ৰমণ নকৰে বা এওঁলোকে ভাইৰাছ কঢ়িয়াই নুফুৰিব